प्लीज सब्सक्राइब करें। হ'ব দিও ঘৰত থাকলে মেকআপ কৰিব নালাগে কি কৰিব লাগছা তুমি বৰ দছানে না কি হ'ব মানুহে কচোন সৰিয়াত গুড মৰ্নিং এতিয়া মই উঠিলোই মাত্ৰ মানে বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰো মৰ্নিং ডিউটি চলি আছিল ৰাতিপুৱা 7টাত যাব লাগে গধূলা 7টাত ছুটি হয় ঘৰ আহিবাওঁতে 8টা 9টা বাজি যায় এতিয়া আজি নাযাওঁ আৰু আজি ঘৰতে আছোঁ সেইকাৰণে আজি আৰু ঘৰতে এটা ব্লগ বনাম মানে ক'ত যাওঁ কি কৰোঁ দিনটোত দেখাম আজি আপোনালোকক গতিকে চাই থাকক এয়া মোৰ ৰাতিপুৱাৰ প্ৰথম বস্তু ভাত আহিল মানে মই চাহ তাহ নাখাওঁ ডাইৰেক্ট আৰু ভাতে খাই দিওঁ এতিয়া ৰাতিপুৱাৰ ভাতত কি কি আছে দেখাওঁ আপোনালোকক আলু গাজৰ ভাজি বেঙেনা ভাজি আৰু এইটো অলপমান ঘুগুনি আছিল গতিকে ৰাতিপুৱাৰ ভাত চাহ তাহ নাখাওঁ আৰু মই ভাতটো খাই লওঁ চল ইয়াত আমাৰ ঘৰৰ আগত এখন প্ৰস্তাৱ মাৰছোঁ মই নিজে হাজি লাগছোঁ মানে কইনাই নিজে কেক চেক বনাব জানে কেক অৰ্ডাৰ লয় গতিকে কেক চেক লাগিলে আপোনালোকক কবি আৰু তলত মোৰ ফোন নম্বৰ দিয়া আছে বন্ধুসকল এখন যে দোকানখন পিছফালে দেখা পাইছে আপোনালোকে এখন দোকানখন লকডাউনত মই দিছিলোঁ মানে লকডাউন দিওঁতে ক'তো কাম পোৱা নাছিলোঁ দোকান এখন দি পেলাই বহিছিলোঁ প্ৰায় 1.5 বছৰমান দিছোঁ মই তাৰপিছত এতিয়া দোকানখনত মই নবহোঁ এতিয়া দেউতাই দিয়ে মানে ঘৰৰ গোটেইবিলাকে থাকে দেউতাই ডিউটিত গ'লে সৰু ভাইটি আৰু মা থাকে গতিকে পিছফালে এনেকৈ ইটা দি অলপ গাঁঠি থৈছোঁ এতিয়া সম্পূৰ্ণ কৰিব পৰা নাই এনেকৈ গাঁঠি আছে পিছফালে মানে সৰু দোকান এনে লকডাউনত দিছিলোঁ মই এতিয়া এনে তামোল পাণ বিকি আছে দেউতাই এই ডিউটি নগ'লে ঘৰত গ'লে তেন জ্বালা তাৰপিছত মোক চেনি আনিব যাব পাৰিছে দোকানত চাহ বনাব মই দোকানত চেনি আনিব গৈছিলোঁ চলি ইয়াত আমাৰ আইতাই এই ৰ'দত বহি আছে পইচা নাই মই আইতাক পইচা খুজুৰে 100 টকা এইটা পইচা 100 টকা ধাৰি দিয়ে লাগে দে দিছোন পইচা নাই মোৰ দে 100 টকা দিয়ে আগতে সৰুতে দিছিলি দিয়ে দিব নোৱাৰোঁ কিন্তু ধাৰ মাৰিব নোৱাৰোঁ লাগে দে মোৰ পইচা 1 টকাও লৈ দৰমহা চৰমহা হোৱা নাই দে দে হ'ব দে দেখিছা আমাৰ আইতাই কিবা মৰম কৰি মোক সৰুতে এনেকৈ দিছিল আৰু ডাঙৰতো দিয়ে আছে মোৰ পত্নী দেউতাক চুলি ৰং কৰি দি আছে দেউতাক বৰ ভাল পায় দেউতাক চুলি ৰং কৰি দেই মই কিন্তু কিবা কাম কৰিব দিলে নোৱাৰোঁ বুলি কয় সেইটো কিয় এনেকুৱা কৰে মোক হা এয়া আমাৰ ঘৰত মোৰ একমাত্ৰ ভাগিন দুগুমা আহিছে কিবা ক'বানে মা তুমি কোৱা মোক ভাল পোৱা নে নোপোৱা কোৱাচোন মোক বেয়া পা কাক ভাল পোৱা মামীক তো বন্ধুসকল আমাৰ বৰমাহঁতৰ ঘৰৰ মানে আমাৰ ঘৰ নহয় বৰমাহঁতৰ এয়া ফল চিলিং লগাইছে মানে ধুনীয়া লাগিছে আৰু লাইট অন কৰিলে ধুনীয়া লাগে এয়া ফল চিলিং লগাইছে ফল চিলিং লগালে বহুত টকা যায় মই ভাবা নাই লগাম বুলি টি চিলিং লগাম বুলি ভাবিছোঁ মোৰ ৰুম দুটা বাকী বৰমাহঁতে এনেকুৱা ফল চিলিং লগাইছে আৰু মই এতিয়া ভণ্টিক থ'ব আহিছিলোঁ মানে ভণ্টি আৰু ভাগিন আমাৰ তাতে গৈছিল আজি মানে ভাগিনটো জ্বৰ উঠিছে কাৰণে আমাৰ তাতে টাউনত মানে এটা বেবী ডক্টৰ বহে বেবী ডক্টৰৰ তাতে দেখাব গৈছিল বাকী আমাৰ তাতে ভাত চাত খালে আৰু খাই পেলাই থ'ব আহিছিলোঁ মই বেছি দূৰ নহয় 7 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা আমাৰ ওচৰতে ভণ্টিক বিয়া দিছোঁ এতিয়া ভণ্টিক থৈ পেলাই ঘৰত গৈ আছোঁ তো বন্ধুসকল ভিডিঅ' আজি বিশেষ নাই এইখিনিয়ে আছিল মই ভণ্টিক থৈ আহিলোঁ ঘৰত মানে ভাগিনৰ অসুখ হ'লে অলপ ভাল নালাগে মনটো বেয়া লাগে সৰু ছোৱালী তাই জ্বৰ উঠিছে কাহ হৈছে গতিকে ভিডিঅ'টো আজি এইখিনিয়ে আছিল বিশেষ একো নাই ক'তো নগ'লোঁ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল গতিকে আজিলৈকে বাই